কোনে ফোন মারছে? হ্যালো, কে পুয়া পুয়া ফোন মারানো? মানুষ বাগা দি থাকে ডিস্টার্ব দিবা খালি ফোন মারা। এক্সাম জানো দে, মই এক্সাম দিবা লাগে দিম দে, অনলাইনে আহিবিয়ে মাত্ৰ একেলগে দিম মই। হা কি অনলাইন নহয় কিয়া? করোনা গেল, এই কম্বল সম্বল ছাড় দিও কত গেল? একো পড়াই নাই, কিতাপে আনা নাই। এটা কাম কৰো দে, মই কৰোণা বুলি কৈ দিওঁ দে। দে দে দিবা লাগব দে, দেখা হা নেথা কে কাহৰীয়া কৰা মোক। দে দে পঢ়িবা লাগব দে। মই এই লগৰকেইটা একবাৰ ফোন মাৰো ৰ, এনকে দেখুই নে নেথই। হেল্ল' বুকুল, হেৰি মই মানে পঢ়া হোৱা নাই, তুমি পৰীক্ষাত একেলগে বহি দেখাবা নেকি? হ'ব, চবৰে একদিন দিন আহে। আজি তোমাৰ দিন আহিছে, কালি মোৰ দিন আহিব। পরোক্ষ গণতন্ত্র অধিক উপযোগী। পরোক্ষ গণতন্ত্র থাকা হলে হয়তো পৃথিবীর কোনো রাষ্ট্রতে গণতন্ত্র পছন্দ না থাকিলে গ্রহণ কৰিব পাৰে। পরোক্ষ গণতন্ত্র গুণ হব দক্ষ পরোক্ষ গণতন্ত্র একেবারে দোষমুক্ত নহয়। ইয়াত দোষসমূহৰ পৰোক্ষ গণতন্ত্ৰৰ তুলনাভাৱে কম গণতান্ত্ৰিক, কাৰণ ইয়াত সকলোৱে চৰকাৰী কাৰ্যত অংশগ্ৰহণ কৰিব নোৱাৰে, কেৱল প্ৰতিনিধিসকলে চৰকাৰী কাম। হেল্ল' হা পৰীক্ষা গম নাপাওঁ ন মই, কেনেৰ পৰানো হয় নেকি? মই গম নাপাওঁ দে। গম নাপাওঁ মই চিনেমা চাব আহিছোঁ ৰে, ইমৰান হাছমিন এখন নতুনকৈ চিনেমা আনছি, তাকে চাব আহিছোঁ। জাগিৰীনৰ লগত। দে নাই, মই গম নাপাওঁ। মোৰ একদম বেমাৰ জানো না, মোৰ একদম বেমাৰ। দে দে দেখাব পালি দেখাম দে। এতিয়া মই চিনেমা চাইছোঁ, মই তোক দেৰিকৈ কল কৰি আছোঁ দে। দে দে চালা তাক দেখাব লাগে সৎসৰক, সি ইউটিউবত ভিডিঅ' বনাব নপৰে, মোক দেখাব লাগে। তাৰপিছত কৰিছিলে প্ৰত্যক্ষ গণতান্ত্ৰিক পদ্ধতিসমূহ আলোচনা কৰে নাইবা প্ৰত্যক্ষ। হেল্ল', কি কৰি আছা? এনে এবাৰ ৰেষ্টুৰেণ্টৰ পৰা আহো বোলা। গাৰ্লফ্ৰেণ্ড চোন দে। হেল্ল', জানিতে মোৰ সময় নাই জানানে তুমি দেই। এই হোটেল চোটেল লগ নধৰিবা, তুমি বেলেগৰ লগত যোৱাগে যোৱা। আজি মই ব্ৰেকআপ যোৱা, হ'ব দিয়া। কি এই ব্ৰেকআপ দা যিদা দি থাকা, মোৰ এতিয়া সময় নাই, মোৰ এক্সাম আছে। তুমি যাৰ লগত পলাই যাব খুজিছো তাৰ লগত যোৱা, যাৰ লগত হোটেলত যোৱা তাৰ লগত যোৱা, মোৰ এটা সময় নাই। বাই। এই এক্সামৰ টাইমতো ফোন কৰে। গুকুলক এটা ফোন কৰিছে। গুকুল, কি খবৰ? গাৰ্লফ্ৰেণ্ডত তোমাৰ? দে পৰীক্ষা গম পাইছ না? ঋতুৰাজে তোমাকো কৰিছে নেকি? মোকো কৰিছে জানা। সি একদম সচ্চৰ চলি জানা, ইউটিউবত ভিডিঅ'গিলা বনাই নপঢ়ে আৰু আমাক মাৰিব। তাক একদম নকবা তুমি, গম পাইছ না? আৰু মকা বুলি নকবা। তাৰ দৰেতো কলেজত সচ্চৰ চলি নাহে, তুমিতো জানাই। তাক একদম নাখাব, সি ইউটিউবত ভিডিঅ' বনাব, সি পইচা পাব, আমাৰ কিডাল হ'ব। সেইকাৰণে একদম নাখাবা নাপাব, জানা তোমাক কৈ থলো কিন্তু। দে ঠিকে আছে।
মই পঢ়া নাই ৰ'বা মই কঁকালৰ বীজাণু না একদম কঁকালখন একদম বিহি থাকিব পৰা নাই মই নাজানো কিয়বা দে হাতে দে অ'কে বাচ্চা ইউটিউবত ভিডিঅ' বনাব পাব সি পইচা আমি দেখাব লাগে বাচ্চা চালা ফোনটোৱে চুইচ অফ কৰি দিয়ক মা চাও নাই দে কি কিবা পঢ়ি আছো দিনটোতে ক'ত আছিলে প্ৰত্যাৱৰ্তন আনে প্ৰত্যাৱৰ্তনৰ জৰিয়তে হে ভগৱান কালিতো পৰীক্ষা আপুনি জানেই তো মোৰ কাষত যাতে এটা ভাল ছোৱালী তাত ক'ত ছোৱালী ভাল ল'ৰা মানে পঢ়াত ভাল একদম যাতে পঢ়ে আৰু যোনটো মাষ্টাৰ মোৰ কাষত পঢ়ে না মোৰ কাষত মাষ্টাৰ পঢ়ব নাই যোনটো মাষ্টাৰ আমাৰ ৰুমটোত পঢ়ে না সেই মাষ্টাৰটো যাতে সাদা হয় বহুত সাদা সেইটো আপোনাৰ সৰল প্ৰাৰ্থনা মোৰ বিনতি প্লিজ সহায়টো কৰিব আৰু যদি মই এইবাৰ পাছ কৰোঁ আপোনাক 1 টাকা এটা দিম এইটো গণেশ বাবা সেই তাতেও আছে এটা হয় সেই গণেশ বাবা তেওঁকো মই দিম 1 টাকা এটা তোমাকো দিম প্লিজ মোক যাতে পাছ কৰি দিয়া তোমাৰো ওচৰত মোৰ সেইটোৱে বিনতি চাবাৰ তোমাক এৰে ওপৰত থ'ম গণেশ বাবা চিন্তা নকৰিবা তো গাইজ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চেনেলটো আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব